हेलो फ्रेंड्स আপোনালোকে ভিডিওটো শেষলৈকে চাব কাৰণ মই ইমান কষ্ট কৰি আপোনালোকৰ বাবে ভিডিওটো বনাইছো আপোনালোকে যদি নাচায় তেতিয়ালে মোৰ মনটো বহুত বেয়া লাগে সেইবাবে সম্পূৰ্ণ চাব দেই ভিডিওটো যদি আপোনালোকৰ ভাল লাগে তেতিয়ালে লাইক কমেন্ট শেয়াৰ কৰিব ৰাহুল তুমি উঠা মই অফিসত যাওঁ দেউতা আজি দেখোন দেওবাৰ তুমি কিয় ডিস্টার্ব দিছা আজি নহয় ৰাহুল আজি দেওবাৰ হলে মোৰ ডিউটি আছে তুমি এতিয়া উঠা দেউতা আজি দেখোন দেওবাৰ তুমি কিয় অফিসত যোৱা ৰাহুল মই যাব লাগিব মোৰ কাম এটা আছে অফিসত তুমি 5000টো লোৱা বেংকত তুমি জমা দিবা ঠিক আছে দেউতা পইচাটো দিয়া গডৰেজৰ ভিতৰতে সোমাই দিছো তুমি উলিয়াই পেলাই বেংকত জমা দিবা মই এতিয়া গৈ থাকো ঠিক আছে দেউতা এই দেউতা গ'লগৈ আজি এই 5000 মই আজি পাৰ্টি কৰিম মই সকলোকে ফোন কৰি মাতি দিওঁ হেল্ল' উৎপল শুনাচোন আজি আমাৰ ঘৰত পাৰ্টি দিছোঁ মই তোমালোক আহি যোৱা আৰু চয়নিকাকো লৈ আনিবা ঠিক আছে বাই সোনকালে আহা আকৌ হা বহাহি এই আজি যে তোৰ পাৰ্টি দিবি পইচা ক'ত পালি দেউতাই দিছে মোক আজি তোৰে কপালা ৰাহুল এতিয়া আমি কি অৰ্ডাৰ দিওঁ ক অৰ্ডাৰটো দিয়া নাই নহয় পিজ্জা 5টা ম'ম' 5 প্লেট চাওমিন 5 প্লেট বিৰিয়ানী 5 প্লেট মই বিৰিয়ানী নাখাওঁ 4 প্লেট আৰু তহঁতে যি খাওঁ অৰ্ডাৰ দে না মোক কিয় সুধি আছ বিন্দাছ অৰ্ডাৰ দে আজি তোৰ নিচিনা ভাল বন্ধু আমি কতোৱে দেখা নাই বাহ ইমান খুৱাব পাৰ তহঁতে ইমান ধনী মানুহ বাপৰে মই ক'ত পইচা দিম মই পইচা নিদিওঁ নহয় মই ফ্ৰীতে তহঁতক খুৱাম কি ক ফ্ৰীতে কেনেকে তহঁতে মোৰ ছাল গম নাপাৱ তোন মোৰ বহুত বেলেগ ধৰণৰ ছাল হয় নেকি তই তাৰমানে ফ্ৰীতে বস্তু খোৱা খাই থাক মই আজিলৈকে যিমান বস্তু খাই আছোঁ মই অৰ্ডাৰ দিওঁ আৰু ফ্ৰীতে খাওঁ মই হাগিবলৈ যাওঁ জল্দি লাগিছে তই হাগি থকা সময়তে যদি মানুহজন আহে আৰু পইচাটো যদি খোজে আমি কি কৰিম মই সেইটো কথা ভাবাই নাই নহয় তহঁতে কবি যে ইমান লেট কিয় হৈছে মই সেইবাবে বস্তুটো প্ৰথমে লৈ ল'বি তাৰপিছত পইচাটো নিদিবি কবি যে ইমান লেট হোৱাৰ বাবে মই পইচাটো দিব নোৱাৰোঁ পিছত মানুহজনে বহুত দুখত তোক এনেকৈ ক'ব মোক এনেকৈ অফিচৰ পৰা উলিয়াই দিব অমুক কৰিব তমুক কৰিব তহঁতে এইবিলাক নুশুনিবি নুশুনি পেলাই কবি যদি উল্টা পুল্টা কৰে কিন্তু দিগদাৰ হ'ব আমি অফিচত লগাই দিম আপুনি আমাক কিবা কৰা বুলি মানুহজনে কানি গুচি যাব তহঁতে আকৌ ইমান নিৰ্দয় হৈ পেলাই পইচাটো দি নিদিবি ওকে দোস্ত আমি তাকে কৰিম আজি পাৰ্টি ডেলিভাৰী বয় আহিলে মই যাওঁ মেম এয়া লওক মেম বস্তুখিনি টকাটো দিয়ক আপুনি বস্তুটো আনোতে ইমান দেৰি কৰিছে মই টকা দিব নোৱাৰোঁ মেম ক্ষমা কৰিব টকাটো দিব লাগিব নহবা মোক অফিচৰ পৰা উলিয়াই দিব প্লিজ মেম এনেকুৱা নকৰিব মই টকা কিয় দিম ইমান সময় দেৰি কৰিছে আপুনি আমি ইমান সময় পৰা ৰখি আছোঁ আৰু এতিয়া টকা সুধিছে দিব নোৱাৰোঁ মেম আপুনি বুজিবলৈ চেষ্টা কৰক মোৰ চাকৰি কথা আছে নহ'লে মোক চাকৰিৰ পৰা উলিয়াই দিব দেউতা তুমি ইয়াত যে কেনেকে আৰু এইবোৰ তুমি কি পিন্ধি আছা ৰাহুল এইবোৰ বাদ দিয়া তুমি মোৰ 5000টো বেংকত জমা দিলানে চৰি পাপা মই দিব নোৱাৰিলোঁ আজি মই পাৰ্টি কৰিলোঁ ৰাহুল তোমাৰ দেউতা নেকি ঠিক আছে দিয়া আমি গৈ থাকোঁ বুজিছা বাই ৰাহুল আমি গৈ থাকোঁ দিয়া দেউতা মোক এইবাৰ কাৰণে ক্ষমা কৰি দিয়া মই আৰু ভুলতো এনেকুৱা কাম নকৰোঁ ৰাহুল শুনা তোমাৰ কাৰণেই মই ইমান কষ্ট কৰি আছোঁ মোৰ কোনো প্ৰয়োজন নাছিলে যে মই এনেকৈ কৰি পেলাই কৰোঁ কিন্তু তোমাৰ স্কুলৰ ফিজৰ কাৰণে মই এক্সট্ৰাকৈ এইটো জব কৰিব লগা হৈছে মোৰ কোনো প্ৰয়োজন নাই ইমানখিনি কষ্ট কৰিবৰ কাৰণে কিন্তু মই তোমাৰ কাৰণেই কৰিছোঁ আৰু তুমি যদি এনেকৈ খৰচ কৰা তুমি নিজে ভাবাচোন চৰি দেউতা মই আজিৰ পৰা এনেকুৱা ভুলতো নকৰোঁ মোক ক্ষমা কৰি দিয়া দেউতা প্লিজ দেউতা মোক ক্ষমা কৰি দিয়া মই আৰু ভৱিষ্যতে এনেকুৱা কাম নকৰোঁ ঠিক আছে ৰাহুল